আপুনি কেতিয়াবা নহলে কেতিয়াবা ডাইনোছৰ মোবাইলতে হওক বা কিতাপতে হওক নিশ্চয় চাইছে বা পঢ়িছে আৰু বৈজ্ঞানিকসকলেও ইয়াৰ প্ৰমাণ পাইছে। আমাৰ পবিত্ৰ বাইবেলে ডাইনোছৰ বিষয়ে উল্লেখ কৰিছেনে? হয় বন্ধুসকল, কৰিছে। কিন্তু বাইবেলত ডাইনোছৰ শব্দটো ব্যৱহাৰ কৰা নাই, কাৰণ সেই সময়ত ডাইনোছৰ শব্দটো নাছিলেই। ডাইনোছৰৰ জেগাত পবিত্ৰ বাইবেলত ব্যৱহাৰ কৰা শব্দটো হৈছে ড্ৰেগন, লেভিয়েথেন, বেহেমথ। আচলতে ডাইনোছৰ শব্দটো 1841 চনত চিৰি ৰিচাৰ্ড ওৱেন যোগেদি আৱিষ্কাৰ কৰা হৈছিল। ডাইনোছৰ শব্দটো গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে, য'ত ডাইনো মানে টেৰিবেল অৰ্থাৎ ভয়ানক। এতিয়া আহক পবিত্ৰ বাইবেলত চাওঁ ডাইনোছৰৰ বিষয়ে কি কৈছে। আইজায়া 51:9 Awake, awake, put on strength, O arm of the Lord, awake as in the ancient days, in the generation of old, art thou not it that had cut Rahab and wounded the dragon. মই এই বাক্যটো ইংৰাজীত পঢ়িলোঁ, কাৰণ ইয়াক আন ভাষালৈ অনুবাদ কৰাৰ সময়ত ইয়াক কেতিয়াবা নাগ, মনষ্টাৰ, দানৱ, অসুৰ ইত্যাদি ইত্যাদি কোৱা হৈছে। যেনেকুৱা মই প্ৰথমতেই ক'লোঁ, সেই সময়ত ডাইনোছৰ শব্দটো নাছিলেই। সেইকাৰণে আগৰ মানুহে ইয়াক নিজৰ ভাষালৈ অনুবাদ কৰিবলৈ বিভিন্ন শব্দ ব্যৱহাৰ কৰিছিল। আমি বাইবেলত চাওঁ, আগৰ দিনত নোৱাৰ সময়ত বহুত ডাঙৰ জলপ্লৱন বানপানী হৈছিল, কিন্তু তাৰ আগত মানুহে বহুত দীঘল আৰু পৃথিৱীত জীয়াই আছিল। কিন্তু সেই মহা বানপানীয়ে সকলো সলনি কৰি পেলালে, আনকি অক্সিজেনৰ পৰিমাণো সলনি কৰি দিলে। আজি এই সংসাৰত খুব বেছি 70-80 বছৰে মানুহ জীয়াই থাকিব পাৰি, কিন্তু সেই সময়ত মানুহে সহজতে 900 পৰা 1000 বছৰ জীয়াই আছিল। যেনেকুৱা মেথুচিলা, ইনকৰ পুত্ৰ 969 বছৰ, নোৱা 950 বছৰ, কেনেন 910 বছৰ, ছেট 912 বছৰ, আদম 930 বছৰ, আৰু এনেকুৱা বহুত লোকসকলে বহুত বছৰ জীয়াই থাকিলে। যদি মানুহে ইমান দিন জীয়াই আছিল, তেন্তে জীৱ জন্তুও জীয়াই থাকিব পাৰিছিল, বিশেষকৈ জেঠীসকল। কমোডো ড্ৰেগন, যোনটো ৰেপটাইলৰ এটা প্ৰজাতি হয়, তাৰ বৃদ্ধি কেতিয়াও নুৰুখে। এতিয়া কল্পনা কৰক, সেইবোৰ ৰেপটাইল সেই সময়ত 900 বছৰতকৈও অধিক জীয়াই আছিল। সেইবোৰ কিমান বৃদ্ধি বা ডাঙৰ হ'ব পাৰে। এতিয়া প্ৰায় তেনেকুৱা ৰেপটাইলবোৰ এক্সটিংক্ট অৰ্থাৎ বিলুপ্ত হৈ গ'ল। এনিমেল ফাউণ্ডেশ্যন, যোনটো এটা ডাঙৰ সংগঠন হয় জীৱ জন্তুবোৰৰ ৰক্ষণাবেক্ষণ দি থাকে, তেখেতসকলৰ অনুসাৰে যোৱা 500 বছৰত 1000তকৈও অধিক ৰেপটাইল মানে বগী ফুৰা জন্তুবোৰ যেনে সাপ, জেঠী এই সকলৰ প্ৰজাতি এক্সটিংক্ট অৰ্থাৎ বিলুপ্ত হৈ গ'ল। আৰু এনেকুৱা কেইবাটাও জীৱ জন্তু আছে যোনবোৰ হাজাৰ বা লাখ বছৰৰ আগত বিলুপ্ত হৈ গ'ল, আৰু মানুহে তাৰ বিষয়ে গমেই নাপালে। ইয়াৰ উপৰিও এতিয়া বৰ্তমান 48,600 জীৱ জন্তু প্ৰজাতিয়ে বিলুপ্তি হোৱাৰ পথত আছে। আপুনি ইণ্টাৰনেটত চাই ল'ব পাৰিব। কিন্তু সেই সময়ত পৃথিৱীত মানুহে ডাইনোছৰৰ সৈতে বসবাস কৰিছিল। সেইবাবে আজিও উটাৰ নেচাৰেল ব্ৰিজত পেট্ৰক্লিপছে হওক বা গুফাবোৰৰ শিলতে ডাইনোছৰ আৰু মানুহৰ ছবি পোৱা গৈছে। সমগ্ৰ বিশ্বতে ড্ৰেগন আৰু ডাইনোছৰৰ বিভিন্ন কাহিনী প্ৰচলিত, আনকি বিভিন্ন ধৰ্ম পুস্তকতো ডাইনোছৰৰ কথা উল্লেখ আছে। 2025 চনত ডাইনোছৰৰ ভিতৰত চফ্ট টিছু পোৱা গৈছিল। ইব্ৰু বাইবেল, যোনটো বাইবেলৰ অৰিজিনেল ভাষা আৰু বাইবেলটো ইব্ৰু ভাষাতে লিখা হৈছিল, ইব্ৰু বাইবেলে ডাইনোছৰৰ বাবে টানিন শব্দ ব্যৱহাৰ কৰিছে, যাৰ অৰ্থ হৈছে চি মনষ্টাৰ, চাৰ্পেণ্ট আৰু মনষ্টাৰ। টানিৰ এটা বিশাল আৰু ভয়ংকৰ জীৱ আছিল, যাৰ বৰ্ণনা পুৰণি নিয়মত 20-12তকৈও অধিক কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যেতিয়া বাইবেলখন আন ভাষালৈ অনুবাদ কৰাৰ সময়ত অনুবাদ কৰাসকলে নিজৰ ভাষাত বৰ্ণনা কৰিবলৈ এটা পাৰফেক্ট ৱৰ্ড পোৱা নাছিল। সেইকাৰণে টানিনক কেতিয়াবা ৱেল, হাতী বা হিপপটামাছো কৈ দিছিল। কিন্তু যেতিয়া আমি পবিত্ৰ বাইবেলটো পঢ়োঁ, তেতিয়া গম পাওঁ এইটো কোনো হাতী বা হিপপটামাছ নহয়। উদাহৰণস্বৰূপে ইয়ুব 40 অধ্যায় 15 পৰা 17। মই তোমাৰ লগত বেহেমথ নামেৰে যি জন্তু সজিলো তাক চোৱা, সি গৰুৰ দৰে ঘাঁহ খায়। চোৱা, তাৰ বল তাৰ কঁকালত আছে আৰু তাৰ শক্তি তাৰ পেটৰ শিৰত আছে। সি নিজৰ নেজ এৰচ গছৰ ঠালৰ দৰে লৰাই আৰু তাৰ টপনি শিৰবোৰ জালৰ দৰে ঘটায়। ইয়াত যোনটো এৰচ গছ ব্যৱহাৰ কৰা হৈছে, ইংৰাজীত চিডাৰ ট্ৰী কয় আৰু অসমীয়াত দেৱদাৰু গছ বুলিও কোৱা হয়। সেই গছজোপা আপুনি জানেই কিমান বিশাল হয়, আৰু ভাবিছো যাৰ নেজডাল ইমান দীঘল হ'ব পাৰে চিডাৰ গছৰ দৰে, সেই জীৱটো কিমান বিশাল হ'ব পাৰে। এতিয়া চাওঁ আহক জুই ওলোৱা ড্ৰেগনৰ বিষয়ে বাইবেলে কি কৈছে। ড্ৰেগন শব্দটো ইব্ৰু ভাষাত লিভিয়াথেন হিচাপে ব্যৱহাৰ হৈছে আৰু অসমীয়াতো প্ৰায় একে কোৱা হয়।
আকৌ যদি ইয়ুবৰ কিতাপ 41 অধ্যায় 1 পদ পঢ়ো, তুমি জানো লিবিয়াথেন জন্তুক তুলিব পাৰা বা ৰছীৰে জানো তাৰ জিভা বান্ধিব পাৰা। আকৌ যদি 19ৰ পৰা 21 পদ পঢ়ো, তাৰ মুখৰ পৰা যদি থকা জোৰ বাহিৰ হয় আৰু জোৰ ফেৰি গুটি ওলাই, যেনেকৈ উতলি থকা তোৰ পৰা তাপ আৰু পুৰি থকা গাগৰিৰ পৰা ধোঁৱা ওলাই, তেনেকৈ তাৰ নাকৰ বিন্ধাই দি ধুই ওলাই, তাৰ নিচাকে এংগাৰ জ্বলাই আৰু তাৰ মুখৰ পৰা অগ্নিশিখা বাহিৰ হয়। এই পদবোৰ আপুনি নিশ্চয় বুজি পাইছে কাৰ বিষয়ত ক'ব বিচাৰিছে। এতিয়া প্ৰশ্ন আহে, আপুনি জুই ওলাব পৰা ড্ৰেগনক বিশ্বাস কৰেনে? মইতো কৰো, কাৰণ এইটো পবিত্ৰ বাইবেলত লিখা আছে আৰু বাইবেল ঈশ্বৰৰ বাক্য হয়। আজিও এনেকুৱা বহুত পোক পতংগ আছে যোনবোৰে জুই ওলাব পাৰে, যেনে বম্বাৰ্ডিয়েৰ। যেতিয়া সিহঁতে বিপদ অনুভৱ কৰে, তেওঁলোকে নিজকে ৰক্ষা কৰিবলৈ বিস্ফোৰণ ঘটাব পাৰে, অৰ্থাৎ জুই ওলাব পাৰে। আৰু সেই বিস্ফোৰণ 100 ডিগ্ৰী চেলচিয়াছতকৈও অধিক গৰম আৰু 22 ঘণ্টা প্ৰতি মাইলছত এই বিস্ফোৰণটো উৎপন্ন কৰিব পাৰে। ইয়ুবৰ কিতাপ 41 অধ্যায় 22 পদৰ পৰা 25, তাৰ ডিঙিত বল থাকে আৰু ট্ৰাকে তাৰ আগত নাচি থাকে। তাৰ গাৰ ওলমি থকা ভাগ তাতকৈ লগা হয়, সেই তাৰ গাত আট খাই ধৰা লৰাব নোৱাৰি। তাৰ কল দিল শিলৰ নিচিনা টান, এনেকি জাত শিলৰ তাল চলাৰ নিচিনা টান। সি উঠিলে বলবান বিলাকেও ভয় পায় আৰু ট্ৰাকৰ কাৰণে বেতত হয়। এই বাক্যবোৰত স্পষ্টকৈ বুজাইছে, যেতিয়া লেভিয়েথেন পানীৰ মাজেৰে গতি কৰে, তেতিয়া ইয়াৰ চাৰিওফালে থকা পানী উতলি গৰম হৈ যায়, কাৰণ ই এটা অগ্নিময় জীৱ। যেতিয়া ই ওলাই আহে, তাৰ পাছফালে এটা ৰেখা বনি যায়, যেনেকৈ ৰকেটৰ ৰেখা। আৰু এই জীৱটো ডেফিনেটলি হাতী বা হিপপটামাছটো হ'বই নোৱাৰে। বৈজ্ঞানিকসকলে 1800 চনত ডাইনছৰৰ হাড়বোৰ বিচাৰি পালে, কিন্তু যেতিয়া আপুনি অৰিজিনেল হিব্ৰু বাইবেলখন পঢ়িব, তেতিয়া গম পাব হাজাৰ হাজাৰ বছৰৰ আগতে ডাইনছৰৰ বিষয়ে বাইবেলত লিখিয়ে দিছিল। এতিয়া আপোনাৰ মনত প্ৰশ্ন নিশ্চয় আহিব পাৰে, যেতিয়া জলপ্ৰলৱন হ'ল, সেই সময়ত নোৱাই সকলো জীৱ-জন্তুক জাহাজত ৰাখিছিল, তেতিয়া তেওঁ নিশ্চয় ডাইনছৰো অন্তৰ্ভুক্ত কৰিব পাৰে। আৰু যদি নাই কৰা, তেন্তে কিয় কৰা নাছিল? আপুনি যদি ইয়াৰ বিষয়ত জানিব বিচাৰিছে বা ভিডিঅ' বিচাৰিছে, তেন্তে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। পবিত্ৰ বাইবেল অৰ্থাৎ হলি বাইবেল এনেকুৱা এখন কিতাপ হয়, য'ত সংসাৰৰ সকলো প্ৰশ্নৰ উত্তৰ আছে। যদি ভিডিঅ'টো ভাল লাগিল, কৰি দিব লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব, আৰু এনেকুৱা আচৰিত ৰহস্যমূলক ভিডিঅ' আমাৰ চেনেলত পাই থাকিব। মই প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু খ্ৰীষ্টই আপোনাক আৰু আপোনাৰ পৰিবাৰক আশীৰ্বাদ কৰক। ধন্যবাদ।